নমস্কাৰ। আজি কোটি কোটি জনতাৰ একাউণ্টত সোমাব চৰকাৰী ধন। আপুনি যদি চৰকাৰী ধন পোৱা নাই তেনেহ'লে আপোনাৰ বাবে এইটো ভিডিঅ'। 9 কোটি কৃষকৰ একাউণ্টত আজি সোমাব টকা। আপোনাৰ যদি পিএম কিষাণ আছে তেনেহ'লে আজিয়েই চেক কৰক আপোনাৰ একাউণ্ট। আজি 28 ফেব্ৰুৱাৰী। আজি কোটি কোটি কৃষকৰ একাউণ্টত জমা হ'ব 16 নম্বৰ কিস্তিৰ ধন। আপুনি যদি 16 নম্বৰ কিস্তিৰ ধন পোৱা নাই তেনেহ'লে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভাল লাগিলে এটা লাইক কৰি দিয়ক। পিএম কিষাণৰ টকা কাৰ কাৰ নোসোমাব আমি এই ভিডিঅ'টোত জনাম। আপোনাৰ যদি এনেকুৱা প্ৰব্লেম থাকে তেনেহ'লে আপোনাৰ একাউণ্টত নোসোমাব পিএম কিষাণৰ ধন। পিছে আপোনাৰ একাউণ্টত যদি KYC নকৰা কৃষকে লাভ নকৰিব এই ধন। চৰকাৰে যি লাখ লাখ মানুহক দিব টকা, আপোনাৰ একাউণ্ট যদি KYC নকৰে তেনেহ'লে আপুনি নাপাব এই চৰকাৰী ধন। আজি কোটি কোটি জনতাৰ একাউণ্টত সোমাব চৰকাৰী ধন। ধন নাপালে এই নম্বৰত আপুনি কৰক যোগাযোগ, তেনেহ'লে আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন। আজি 28 ফেব্ৰুৱাৰী। আজি কিছু সময় পিছতেই কোটি কোটি কৃষকৰ একাউণ্টত জমা হ'ব কিস্তিৰ ধন। দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব এই পিএম কিষাণৰ ধন। পিএম কিষাণৰ 16 নং কিস্তিৰ ধন লাভ কৰিব কোটি কোটি কৃষকে। পিছে KYC নকৰিলে কৃষকে লাভ নকৰে এই কৃষকৰ ধন। দেশৰ 9 কোটি কৃষকৰ একাউণ্টত সোমাব একেলগে এই কৃষকৰ ধন। 21,000 কোটি টকা মুকলি কৰি দিছে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বাবে। যদি আজি কেনেবাকৈ ধন লাভ নকৰে তেন্তে যোগাযোগ কৰক এইকেইটা নাম্বাৰত। নাম্বাৰকেইটা হ'ল 011283000606। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটি লাইক কৰিব আৰু চেনেলটো নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।